নমস্কাৰ সকলোকে আমাৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো সজিনাৰ এটি ৰেচিপি। তেন্তে আহক বিশেষ একো দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে আমি এখন কেৰাহীত অলপ তেল গৰম কৰি লৈছো। তেলখিনি গৰম হলত কেইটামান ক'লা জিৰা দিছো। এতিয়া তাত ধুনীয়াকৈ কাটি ধুই লোৱা সজিনাখিনি দি দিছো। গোটেইখিনি এবাৰ লৰাই লৈছো। 2 মিনিটমান সজিনাখিনি ভাজি লোৱাৰ পিছত আমি তাত কাটি ৰখা 3টা বিলাহী দি দিছো। সোৱাদ অনুযায়ী নিমখ দিছো। অলপ চেনি এড কৰিছো। গোটেইখিনি আকৌ ভালকৈ এবাৰ লৰাই দিছো। অলপ সময়ৰ বাবে ঢাকি ৰাখিছো। 5-6 মিনিট মানৰ পাছত ঢাকনিখন খুলি পুনৰ এবাৰ ভালদৰে লৰাই দিছো। ইয়াৰ পিছতে আমি অলপমান সৰিয়হৰ পেষ্ট এড কৰিম। পেষ্টখিনিও ভালদৰে সজিনাখিনিৰ লগত মিক্স কৰি লৈছো। সৰিয়হৰ পেষ্ট থকা বাটিটোত অকণমান পানী লৈ সেইখিনি আউখালি ইয়াতে দি দিছো। ইয়াৰ পিছত হালধি এড কৰিছো। পুনৰ এবাৰ লৰাই লৈ গোটেইখিনি ঢাকি ৰাখিছো। গোটেইখিনি ভালদৰে এবাৰ উতলিবলৈ দিছো। এয়া চাওক অলপ উতলি আহিছে। এই ৰেচিপিটো বনাবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়ও। এয়া চাওক গোটেইখিনি ভালদৰে উতলি আহিছে। অলপ সময়ৰ পিছতে পানীখিনিও কমি আহিলে আমাৰ আজি ৰেচিপিটো তৈয়াৰ হৈ গ'ল। এতিয়া আমি গেছৰ ফ্লেম অফ কৰিছো। আপোনালোকেও এনেদৰে খাই চাব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। পুনৰ আন এটি ভিডিঅ'ত লগ পাম। ধন্যবাদ।